হাই দোস্ত আকাশবাৰী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ। আপোনালোকক কিবা প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ, আপোনালোকে উত্তৰ দিব। আৰু যোনটো নেকি প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ মই আপোনালোকক এতিয়া কৈ নিদিওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চালে মানে কোনটো প্ৰশ্ন সুধিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব হয়। আৰু মই যোনটো মানে একচুৱেলি প্ৰশ্ন সুধিবলৈ গৈছোঁ আপোনালোকে কিন্তু সেই উত্তৰটো দিবলৈ মানে 10 বাৰমান ভাবিব লাগিব। আপোনালোকে ভাবি থকাতকৈ মই মানে দেখাই ক'ম আপোনালোকে চাই থাকিব। মানে মই সেই প্ৰশ্নটোৱে সুধিবলৈ গৈ আছোঁ আপোনালোকক। খালি আপোনালোকে মানে ডাইৰেক্টলি উত্তৰ দি ক'ব নোৱাৰে যে সেইটো প্ৰশ্ন মানে কমেণ্ট কৰি নজনাবলৈ আছে। মই মানে কৰি দেখাম, আপোনালোকে চাই থাকক। আৰু এটা কথা মনত ৰাখিব, যদি আপোনালোকে ক'ৰবাত যায় গ'লে মানে আপোনালোকে কাৰোবাক লগ ধৰি চাবচোন। মানে নোযোৱাৰ আগত ধৰি লওক প্ৰগ্ৰেম মানে মিলাই ল'ব নালাগে একচুৱেলি। মানে প্ৰগ্ৰেম মিলাই ল'লে মানে ধৰি লওক এনেও যাব, এনেকৈ হঠাৎ মানে কাৰোবাক কেনিবা যাবলৈ আপোনালোকে লগ ধৰি চাবচোন কি বুলি মানে ক'ব, সেই কথাষাৰ শুনিয়ে টেষ্টিং লাগে। মই এতিয়া বৰ্তমান সেনেকৈ কৰিম বুলি ভাবিছোঁ। 119 तक एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। 119 पे इतनी अच्छी पार्टनरशिप चल रही। ओ भाई मारो मुझे, मारो मुझे, मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। नहीं ये हम यहाँ पे क्या करने आए हैं? मेरी बात, हम यहाँ पे क्या कर रहे हैं? हम इनको सपोर्ट कर रहे हैं। सरफराज ने बेसिकली धोखा दे दिया, उससे बड़ी उम्मीदें थी। বস্তু চক ৰুম তলামোৱা হৈ গ'ল অলৰেডি। মানে বৰ্তমান গৈ আছোঁ এতিয়া আমি চব্জি মাৰ্কেটলৈ। আপোনালোকে ভিডিঅ'টো স্কিম মানে নকৰে এতিয়া চাব হা। ইয়াক লগ ধৰিম এতিয়া মই, মানে যায় নে নাযায় আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, মনেকৈ চাই থাকক আপোনালোকে। ব'ল এজেগাত দুয়োটাই যাওঁ। নাযাওঁ। ক'তো যাবি নো? কিয়লৈ নাযাওঁ? ফ্ৰী ফায়াৰ খেলিবলৈ আছে। ফ্ৰী ফায়াৰ নালাগে। গাৰ্লফ্ৰেণ্ড বুলি মোৰ নাই নালাগে, ফাৰ্ষ্ট দোকানৰ পৰা গৈ আহোঁ। না কি খোৱাবি তই যাবলৈ? মানে কি খাবি তই? যি খোৱা তাকেই খাম। হ'ব। আৰু এই আপোনালোকে চাওক, যদি কাৰোবাক হঠাৎ লগ ধৰিবলগীয়া হয়, ইয়াৰ ঠাইত যোনে হ'লে সেইটোৱে প্ৰশ্ন কৰে। যদি লগ হয় হঠাৎ লগ ধৰাটোৱে হ'ল আপোনালোকৰ তাৰ এটা বেলেগ ফূৰ্তিত। মানে যাকে সোধক আপোনালোকেও যদি কাৰোবাক তেনেকৈ লগ ধৰে ফাৰ্ষ্ট টাইমত সেইটোৱে ক'ব কি খোৱাবি কওক। তেতিয়া ব'লক ভিডিঅ'টো আগবাঢ়ি। মেকুৰী ক'লৈ যোৱা বাৰু? মই ওলালোঁ বজাৰলৈ। মেকুৰী ক'লৈ বাৰু যোৱা? মই ওলালোঁ নগৰলৈ, কিনো জমি চোৱা। মেকুৰী বজাৰত কি আছে? বজাৰত আছে আলকবি, আলু। মেকুৰী বজাৰলৈ কিয় তুমি যোৱা? মই ওলালোঁ বজাৰলৈ, আলুগুটি, ফুলকবি আৰু বন্ধাকবি। মেকুৰী মোনাত কিয় ফুলকবি চব্জি নানিলা? বজাৰত জুই চাই দাম আনিব নোৱাৰিলোঁ কিয়? আৰু একচুৱেলি তোমাৰ বাইকখন কোনখন বাৰু? মোৰ বাইকখন এইখন। আৰু সেইবিলাক মোৰ পাৰ্টনাৰ হয়। তোমাৰ তাৰমানে বাইকখন এইখনে? এইখনে মোৰ পালচাৰ 220। পালচাৰ ন? কিমান পৰিছিলে এনেই? পৰিছে 1 লাখ মান। আচ্ছা, তেতিয়া ব'লক আপোনালোকৰ ভিডিঅ'টো মানে A few moments later, a few minutes later, a few inches later, 12. ফাইনেলি বন্ধুসকল চব্জি দোকানত পাই গ'লোঁ। মানে চব্জি দোকান বুলি নহয়, চব্জি মাৰ্কেট বুলি কোৱা যায়। চব মানে আহি পাই গ'লোঁ। আপোনাৰ বিলাহী। ডাৰ্লিং এইকেইটা কি হয় বাৰু? এইকেইটা কোমোৰা। ইমান ডাঙৰ ডাঙৰ কোমোৰা থাকে? কেই কেজিমান হ'ব এনেই? কেই কেজি? 10 কেজি মান হ'ব। 10 কেজি মানে এইটো এনেই বুঢ়া নে কোমলীয়া? বুঢ়া এইটো খাই ভাল লাগিব নে নালাগে? কোমলীয়া আছে। এইটো খাইহে টেষ্টি লাগিব হয় নে? গাহৰিৰ লগত খাই ভাল লাগিব। এই পকাটো এইটো ব্ৰইলাৰ। আচ্ছা। এইটো কি হয় আপোনালোকে চিনি পাইছেনে?
এইটো গৰীয়া আলু হয় নাই মিঠা আলু এয়া আদা আৰু ইয়াত জলকীয়া এইটো মটৰমাহ আছিলে মটৰমাহটো অকণমান শুকাই গৈছেগৈ এইটো আপোনাৰ নেমু এইটো ডাঙৰ ডাঙৰ জলকীয়া এইটো জলকীয়া একচুৱেলি মাংসৰ লগত ড্ৰাই ফ্ৰাই কৰি খাই ভাল লাগে আৰু মানে যদিও কিবা মই ভাজি বনালে মানে যে এই জলকীয়াটো বেছিকৈ বনাওঁ কাৰণ ভাল লাগে খাই আৰু এইটো কুন্দুলি আৰু ইয়াত জিকা আৰু ইয়াত চক এইটো মধুৰি এইটো স্কচ সেয়া মূলা এনে কচুটো কিহৰ লগত খাই ভাল লাগে বাৰু একদম কচু শুকান মাছৰ লগত বনাই খাম কাইলৈ কোনে তই বনাবি ময়ে বনাম বাৰু কাইলৈ সঁচাকৈ নে সঁচাকৈ বনাম তেতিয়াহ'লে কচু আলু আৰু শুকান মাছ বাহ, পুৰা স্পেচিয়েল বনাম আৰু একদম বিলাহীৰ লগত শুনি পেলাই ইমান ধুনীয়া লাগিছে খাবলৈ আৰু কিমান টেষ্টিং হ'ব সকলোৱে আহি যাব খাবলৈ অঁ যদি আপোনালোকেও খাব পাৰে তেতিয়াহ'লে 10 নম্বৰত কমেণ্ট কৰি জনাব আপোনালোকক তলত মানে এড্ৰেছটো দি থোৱা যাব আপোনালোকে চাই ল'ব আৰু কেনেকুৱা বনাই আপোনালোকক খাই পেলাই জনাম নিশ্চয় বাৰু মই দেখুৱাম বাৰু আচ্ছা আৰু এয়া চাওক এইটো নতুন আলু নে পুৰণি এইটো পুৰণা আলু পুৰণা আলু নতুন আলুকেইটা এইকেইটা ন ইয়াত চাওক মানে নতুন আলু আছে চাইডত আৰু এইটো আপোনালোকৰ পুৰণা আলু হয় মানে দুইবিধে আছে ধৰি লওক আধা আধা কৰি থোৱা আছে আৰু এইফালে পিঁয়াজ নাৰিকল আৰু ঢেৰ বস্তু আছে বাট আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকক এনে কি খাম শুকান মাছ খাবি কি হ'ল বেঙেনাৰ লগতো শুকান মাছ ন আমাৰ মজা লাগিব ন কিবা বস্তু লোৱাই মেলি উঠাৰ পাছত চেনিটাইজাৰটো লগাই ল'লে মানে নিজৰ কাৰণে বহুতে ভাল সেইটো কাৰণে লগাই লৈছোঁ চব মানুহ আহিছে পইচা এটকাও নাই 10 টকাহে আছে কি হ'ব এচন মই দি আছোঁ মই দি আছোঁ মই আপোনালোকক কৈছিলোঁ যে কিবা বস্তু চুৰ কৰিবলৈ গৈ আছোঁ সেয়া চব কেনেকৈ চুৰ কৰিম এতিয়া মনে মনে চব্জি বজাৰ কৰা হৈ গ'ল এতিয়া যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে আদৰি লওক যাতে নতুন নতুন ভিডিঅ' মই আৰু আপোনালোকৰ আশীৰ্বাদত ভালকৈ বনাব পাৰোঁ আকৌ পুনৰ নেক্সট ভিডিঅ' লগ পাম আজিলৈ বাই বাই ধনিয়া এমুঠা চুৰ কৰিলোঁ আৰু আপোনাৰ পদিনা এমুঠা চুৰ কৰিলোঁ চব শেষলৈকে Ay, familia, Gilio.